আমাৰ শিতান গল্পপাঠৰ ৬ষ্ঠটি খণ্ডলৈ আপোনাক স্বাগতম। খা খবৰ মানে তেওঁলোকে ঠিক কৰি থৈছিল কেতিয়াবা ক'ৰবাত তাইৰ বিয়া বাৰু ঠিক ঠাক হ'লে তেওঁলোকে যি পাৰে টকা পইচা দি সহায় কৰিব। ৯ বছৰ বয়সত গাঁও এৰা চাৰু ২০ বছৰ বয়সত গাঁৱলৈ উভতি আহিল। কিন্তু বৰ বেছি সুকলমে উভতিব নোৱাৰিলে তৰুৱে। মাধৱীৰ মাকৰ মুখত চাৰুৰ অকুণ্ঠ প্ৰশংসা শুনি পৰীক্ষিত বৰ্মন নামৰ এক ভদ্ৰলোকৰ পত্নীয়ে কৈছিল, এনেকুৱা এজনী ছোৱালী ময়ো পোৱা হ'লে। মাধৱীৰ মাকে ক'লে, এইৰে ভনীয়েক এজনী আছে, তাইতকৈ ২ বছৰ সৰু বোলে। এইৰ ভনীয়েক এইৰ নিচিনাই হ'ব চাগৈ বুলি বৰ্মন পত্নীয়ে মন্তব্য কৰিলে আৰু এসপ্তাহৰ ভিতৰতে পুতলীলৈ খবৰ পঠিয়ালে। পুতলীয়ে বুকু সোধা কৰি তৰুক দিবলৈ বেয়া পাইছিল। কিন্তু এদিন তৰুৰ শীৰ্ণ গাল দুখনত হাত ফুৰাই পঠিয়াই দিলে। বৰ্মনৰ ঘৰত তৰুৰ শীৰ্ণ গাল এসময়ত ভৰপূৰ হ'ল আৰু এসময়ত সেই গালত এক বৰ্মন পুত্ৰৰ আলফুলীয়া টোকৰ পৰিল। মাধৱীহঁতৰ ঘৰৰ পৰা চাৰু গুচি অহাৰ কিছুদিনৰ পাছতে বৰ্মনৰ পত্নীয়ে মাধৱীৰ মাকক ক'লে, আমিও ঠিক তাকে ভবা চিন্তা কৰি আছিলোঁ বুজিছে। এই ৯ বছৰ থাকিল আৰু এতিয়া এজনী গাভৰু ছোৱালীৰ দায়িত্ব আমি কেনেকৈ লওঁ। তৰু এদিন ঘৰলৈ গুচি আহিল। দুজনী চাকৰণী গাভৰু হৈ চাকৰণীৰ অযোগ্য হৈ গাঁৱলৈ উভতি আহিল। দুজনী গাভৰুৰে পুতলী বুঢ়ীৰ শূন্য ঘৰ ভৰি পৰিল। আৰু এনেকুৱা দিনত ভৰি পৰিল যেতিয়া পুতলী বুঢ়ীয়ে নিশা তাঁত বব নোৱাৰে। কোমোৰা বেচিবলৈ হাটলৈ গ'লে বাটতে বহী কঁকালত বিষত বহি পৰে। লোকৰ ধান বান্ধিবলৈ লৈ এদোণ ধানৰ এপৰল পৰাৰ পাছত বুঢ়ীয়ে কপালত হাত থৈ পৰলীয়া চাউলসোপালৈ চাই থাকে। চাৰু আৰু তৰুৱে হাতত অনা পইচাখিনিৰে ঘৰ চলাবলৈ আৰম্ভ কৰিলে। বুঢ়ীয়ে কিন্তু শান্তিৰে বহি থাকিব নোৱাৰে। অন্য হ'লেও জীয়েকহঁতৰ কাৰণে মাছ পুঠি দুটামান বুলি জাকৈখন লৈ তেওঁ ওলাই যায় আৰু দুপৰীয়াৰ আগে আগে আধা তিতা কাপোৰেৰে উভতি আহে। খালৈটোৰ পৰা ঢালি দিওঁতে দুই এটা ৰঙীন মাছে চালনীখনত পৰি সৰুকৈ জাপ এটা মাৰে। তৰুৱে কয়, আই ঐ দেহি, এই মাছটো চোৱা, জীয়াই আছে ভাই, জীয়াই থওঁ নেকি? কিহত থ'ম বাৰু? তৰুৱে কয়, হৰলিক্সৰ বটল এটা থকা হ'লে। ইহ, হৰলিক্সৰ বটলবোৰ ইমান খহটা, মাছটো বাহিৰৰ পৰা নেদেখিমেই। জেলিৰ বটল এটা থকা হ'লে বৰ ভাল আছিল। জেলিৰ বটলৰ ওপৰখন একেবাৰে প্লেইন, সেইকাৰণে সেইটো বেছি ভাল হ'ব। মাছবোৰ চাৰুৱে বাচে, সৰু মাছ বচাৰ অভ্যাস তাইৰ আছে। মাধৱীৰ দেউতাকে সৰু মাছৰ শুকান ভজা খাই বৰ ভাল পাইছিল। কিন্তু ৰান্ধিবৰ সময়ত চাৰুৰ বৰ অসুবিধা হয়। হেণ্ডেল ভগা পুৰণি কেৰাহী এটা সৰু ফাট ওলাইছে কাৰণে কেৰাহীটো চৌকাত বেঁকাকৈ পাতিব লাগে। ইয়াত তেল থাকে ডিঙিত ৰছী লগোৱা অকণমান চেপেটা বটল এটাৰ তলিত। সেইকণ তেলেৰে এইসাঁজ চলোৱাৰ পোৱাৰ সাজলৈকে থ'ব লাগে। এনেকৈ তাই ৰান্ধি পোৱা নাই। তথাপি চেষ্টা কৰি কৰি তাই ৰান্ধি শেষ কৰে। কিন্তু ভাতখিনি বাঢ়ি দিবৰ সময়ত তাইৰ থমক খাই ৰৈ যায়। তাই ৰান্ধিছে, কিন্তু কেতিয়াও বাঢ়ি পোৱা নাই। তাই তৰুক মাতে, তাইও ভাত বাঢ়ি পোৱা নাই। তাৰ পাছত চাৰুৱে জোৰকৈ নিজক বুজাবলৈ চেষ্টা কৰে, এয়া তাইৰ নিজৰ ঘৰহে। পুতলী বুঢ়ীৰ বহুত দিনৰ অভ্যাস, খাবলগীয়া থাকিলে সন্ধিয়াতে খাই বৈ আজৰি হৈ লয়। মিছাতে কেৰাচিন তেলৰ খৰচটো নবঢ়ায়। এতিয়া চাৰুহঁতেও সোনকালে খোৱা বোৱা শেষ কৰে। কিন্তু সিহঁতৰ ইমান সোনকালে টোপনি নধৰে। গতিকে সিহঁত দুজনী আগফালে পিৰালিত বহি যোৱা দিনবিলাকৰ কথা পাতে। মনৰ উচতনি পালে তৰুৱে কেতিয়াবা বৰ্মনৰ সেই ল'ৰাটোৰ কথা অলপো লোকঢাক নকৰাকৈ বায়েকক কৈ যায়। তৰুৰ অকণো দুখ নাছিল, কিন্তু ল'ৰাটোক কিবা ভূতে পাইছিল। পঢ়িবলৈ বহাৰ পাছত তাৰ ঘনে ঘনে পিয়া লাগে। তৰুক পানী এগিলাচ। ঘৰখনত প্ৰথমতে শোৱাৰ পৰা উঠিব লাগে তৰু, কিন্তু উঠে সি। ফলত তৰুৱে সাৰ পায়ো অইন মানুহ নুঠালৈকে বিচনাত পৰি থাকিব লাগে। চাৰুৱে কয়, তাইৰ সেইবোৰ একো নাছিল, কেৱল সেই মতি ড্ৰাইভাৰটোৱে তাইৰ লগত কথাৰে গা ঘঁহাবলৈ চেলু বিচাৰি ফুৰিছিল। মাধৱীয়ে আগে আগে সাৱধান কৰি নিদিয়া হ'লে চাৰুটো বিপদতে পৰিলেহেঁতেন। ড্ৰাইভাৰটোৱে আগতে এবাৰ বিয়া কৰাইছিল, কিন্তু বহুত দিন সিহঁতৰ ল'ৰা ছোৱালী একো নহ'ল। সেইকাৰণে ঘৈণীয়েকে তাক এৰি থৈ গুচি গ'ল। গৈ তাই অইন এটা মানুহক বিয়া কৰালে। সেইখন বিয়া এবছৰ পাছতে মানুহজনীৰ ল'ৰা এটা হ'ল। মানুহজনীৰনো কি দোষ? আচলতে মতি ড্ৰাইভাৰৰহে দোষ। বহু দূৰৰ